দেৰগাঁও ডোমজৰীয়া গাঁৱত দুষ্প্ৰাপ্য কাছ পোৱালি উদ্ধাৰ। দেৰগাঁও ডোমজৰীয়া গাঁৱৰ দুজন যুৱক কৰ্মে দিগন্ত বৰা আৰু অবিনাশ সিঙে কাকডোঙা নদীৰ কাষৰীয়া কৃষিভূমিত হাল বাই থকা অৱস্থাত এটা দুষ্প্ৰাপ্য কাছ পোৱালি ঘৰলৈ পাই লৈ যায়। সঞ্জীৱ বৰা নামৰ এজন যুৱকে উক্ত বাৰ্তাটো লাভ কৰি সমীপৱৰ্তী কাকডোঙাৰ ডুবিয়াল গাঁৱৰ সচেতন যুৱক তথা প্ৰকৃতিপ্ৰেমী পবিত্ৰ ভূঞাক ফোনযোগে বিষয়টো অৱগত কৰে। পবিত্ৰ ভূঞাই অধিক ক্ষিপ্ৰতাৰে দেৰগাঁও ৰাজহ চক্ৰৰ বিষয়া চিৰঞ্জীৱ দাস আৰু মনেশ ভৰালীৰ লগতে বন বিভাগৰ লগত যোগাযোগ কৰি দুষ্প্ৰাপ্য কাছ পোৱালিটো শুকুৰবাৰে নিশা উদ্ধাৰ কৰে আৰু বন বিভাগৰ অনুমতি সাপেক্ষে স্থানীয় গাঁওবুঢ়া গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ লগতে বহুসংখ্যক ৰাইজৰ উপস্থিতিত ডুবিয়াল গাঁৱৰ নামঘৰৰ ৰাজহুৱা পুখুৰীত কাছ পোৱালিটো শুকুৰবাৰে নিশা এৰি দিয়াৰ ব্যৱস্থা কৰে। আমি মানে বৰদেউতাই হাল বাই আছিলোঁ, তেনেকুৱাতে দেখিলোঁ কাছ পোৱালি এটা ওলালতে মই ইয়াক ক'লোঁ যে কাছ পোৱালি এটা ওলাইছে, এইটো লৈ ল, পুখুৰীয়ে এৰি দিব লাগে আৰু ট্ৰেক্টৰে হয়তো নাঙল লাগি মৰি যাব পাৰে, সেইকাৰণে আমি ধৰি পেলাই তাত লৈ আহিলোঁ। সমীপৱৰ্তী ডোমজৰীয়া গাঁৱত দুজন সচেতন ব্যক্তি দিগন্ত বৰা আৰু এজনৰ নামটো মই বৰ্তমান পাহৰি গৈছোঁ, অবিনাশ সিং, এই দুজন ব্যক্তি তেওঁলোক দুজনে পথাৰত হাল বাই থকাৰ অৱস্থাত কাকডোঙা নদীৰ কাষৰীয়া পথাৰত হাল বাই থকা অৱস্থাত এটা দুষ্প্ৰাপ্য কাছৰ পোৱালি উদ্ধাৰ কৰিছে আৰু এই কাছৰ পোৱালিটো উদ্ধাৰ কৰি তেওঁলোকে মোক ফোনযোগে অৱগত কৰিলে আৰু লগে লগেই মই দেৰগাঁও ৰাজহ চক্ৰৰ দুয়োগৰাকী চক্ৰ বিষয়া ক্ৰমে চিৰঞ্জীৱ দাস ডাঙৰীয়া আৰু মনেশ ভৰালী ডাঙৰীয়া দুয়োগৰাকীকে ফোনযোগে অৱগত কৰিলোঁ আৰু তেখেতসকলে এই কাছ পোৱালিটো যাতে কোনো অনিষ্ট নহয়